এখন মণিপুর পারে গ'ল। এই মণিপুৰৰ ৰজা আছিল বক্ৰুবাহ। আৰু ইৰামানক দেখি বক্ৰুই পাতিথ্যম আহি পেলাই যোৱা মই ইৰামান আহিছো পাতালৰ পৰা এইবিলাক দেখিছা মোৰ লগত নাগৰ সৈন্য লৈ আহিছো এতিয়া মোক যুদ্ধ লাগে মই গুৰু ইহঁত সকলো অস্ত্ৰবিদ্যা শিকিছো মোক যুদ্ধ লাগে আতিথ্যৰ নাহি প্ৰয়োজন বাদ দিয়া যুদ্ধ দে যুদ্ধ দে বক্ৰুবাহ ইৰামান এইফালে চা যুদ্ধ লাগে কাৰ হ'ব এই বক্ৰুবাহনৰ লগত রসুলা ভাই তোমার মাতৃ উলুপি আর মোর মাতৃ সে গানবাজা এটি করি বাপ আহি আমার পিতৃ ধন জয়ী দুই মাতৃ বিবাহ আই চিত্ৰাংগদাই মোক কোৱা মতে এই অৰ্জুন নামৰ মানুহজনৰ ঘৰ হেনো আছিল হস্তিনাপুৰত মোৰ আই গৰ্ভৱতী অৱস্থা অকলশৰে এই মণিপুৰক এৰি থৈ তেখেত হস্তিনাপুৰলৈ গুচি গ'ল যোৱাৰ সময়ত হেনো তেখেতে কৈ থৈ গৈছিল তেখেতে হেনো পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি আমাক আহি এই মণিপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব নাই তেখেতে আজিলৈকে কোনো খবৰ ল'ব নাই এই মণিপুৰত কেনেকৈ আছো কি কৰি আছো তেওঁ আৰু কোনো খবৰ ল'ব নাই ভাই কেতিয়াবা আই চিত্ৰাংগদাই বৰ দুখ কৰে মোক ও পিতৃ প্ৰতিশ্ৰুতি নিজৰ ঘৰে গুচি গ'লা ও ঘূৰি নাহি তুমি মই ভাই ভাই বুলি ক'লা বুলি ক'লা ধনঞ্জয় অৰ্জুন এই যে পাণ্ডৱৰ তৃতীয় ভাতৃ তুমি তেখেতৰ কথা কোৱা নাই যে বক্ৰুবাহ এই অৰ্জুন নামৰ মানুহজন কেনেকুৱা ৰে তোমাক জন্ম দিছে এই মণিপুৰত আর মুখ জন্ম দিছে পাতালপুৰত এই কোন অৰ্জুন কোন ধনঞ্জয় না পশ্চিময় ও তীব্ৰভাৱে ইৰামান পাতালে পশ্চিম মাতৃ গুরু
মিশ্ৰ মাতি আহি আছিলা আই ভাতৃ বব্ৰু এই সময়